জুলখিনি উলিয়াই লবি বুজিছ এনেকৈ জুলখিনি উলিয়াই লবি তাৰপৰা দ এইখন দ ইয়াত তেল সানি লোৱা আছে দিবি সেইখন মেলা এনেকৈ চালি পিনে জুচটো উলিয়াই ল'বি আমাৰ টেঙা আম দিয়া হ'ব কি না টেঙা আম মিঠা আম দুটা মিলাই দিলে ভালো টেঙা আমাৰ মিঠা আম দুটা মিলাই দিলেও হ'ব কিন্তু একেবাৰে টেঙা আম নিদিবি কথা কলি তাই না ভিডিঅ' কৰে কই তাই কেম দেখো কৰে গ'ল এতিয়া কি ৰ'দত দিবা তাৰপিছত আকৌ কাইলৈ কৰিবা নেকি এনেকৈ আবার দিব তাৰমানে আকৌ ইয়াৰ ওপৰতে আকৌ লেপ দিব আৰু জুচ উলিয়াই পিনে ইয়াৰ ওপৰতে দিব আজি ইমানখিনি দি দিব ৰ'দত তেতিয়া পাতল হৈ যাব পাতল একদম খিনাই যাব সেইটো বস্তু তাৰপিছত আকৌ ইয়াৰ ওপৰতে লেপ দি পিনে আকৌ কালি আকৌ ৰ'দত দিব চেম টু চেম প্ৰচেছ কেইদিন কৰিব লাগিব ডাঠ হ'ব লাগিব দেই ডাঠ হ'ব লাগিব আমাৰ ঘৰটো খাই পাইছে নহয় ডাঠ তেনেকুৱা ডাঠ হ'লে একেবাৰে পূৰা শুকালে তাৰপিছত ৰ'দৰ পৰা আনি পিনে ধুনীয়াকৈ খাব পাৰিবি